তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালেই আছে। তো ময়ো ভালেই আছোঁ। তো গাইজ আজি মই এনে এটা কথা কৈ আছোঁ, যিটো নেকি 9 মাহ আগত যে আমাৰ পৃথিৱীৰ পৰা এটা লঞ্চ চন্দ্ৰলৈ লঞ্চ কৰিছিল। তো সেইটোৰ কথা কৈ আছোঁ আজি। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। পৃথিৱীৰ পৰা যোৱা লঞ্চখনত কোন কোন আছিল, অৰ্থাৎ জাহাজখনত কোন কোন আছিল। তো মই এজন মহিলাৰ কথা কৈ আছোঁ, সুনিতা উইলিয়ামছ নামৰ এজনী মহিলাও আছিল। তো আজি পৃথিৱীত আহি পালেহি প্ৰায় 3:20 বজাতমান আহি আমাৰ পৃথিৱীত লঞ্চ কৰিলে। তো মানে চাই থাকিব কেনেকৈ লঞ্চ কৰিছে, কেনেকৈ আহিলে পৃথিৱীত, কি ঘটনাটো হ'ল, কিবা আহিলে, কি কৰিলে, সেই বিষয়ে আজি মই ভিডিঅ'টোত কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই। গাইজ সুনিতা উইলিয়ামছ কেনেকৈ আহিলে, তো বলক ফাৰ্ষ্টত এইটো জানো। তো চাওক, যাবলৈতো ৰকেট লাগে, কিন্তু আহিবলৈ ৰকেট নালাগে। তো আহিবলৈ যিখন যান লাগে, সেই যানখন পৃথিৱীখন চাৰিওফালে ঘূৰিবলৈ প্ৰায় 7000 কিলোমিটাৰ/আৱাৰত ঘূৰে। তো গাইজ সুনিতা উইলিয়ামছ যিখন যানটো দি আহিছিলে, সেই যানখন পৃথিৱীখন চাৰিওফালে ঘূৰি আহিছে। তো গাইজ এই যানখন পৃথিৱীলৈ অহাটো ইমান ইজি নহয়, কাৰণ পৃথিৱীৰ বায়ুমণ্ডলে যানখনক জ্বলাই পেলায়। আৰু অলপমান কিবা এক্সিডেণ্ট হ'লেইহে, যেনেকৈ কল্পনা চাওলাৰ লগত হৈছিল। আৰু এইখন যান যিখন সুনিতা উইলিয়ামছ আৰু 3জন এষ্ট্ৰনট আহিলে, এতিয়া এই যানখন লৈ গৈ আছে। আজি ৰাতিপুৱাৰ দৃশ্য, সাগৰৰ পৰা লৈ গৈ আছে। আৰু এই যানখন চাৰিওজনৰ বহাৰ বেলেগ বেলেগ ছিট আছে। আৰু যেতিয়া এই যানখন পেৰাচিটেৰে সাগৰত পৰিলে, তেতিয়া নাৱেৰে মানুহ আহিব। তো গাইজ ৰাতিপুৱাৰ দৃশ্য চাওক, আৰু এই যানখন নাৱেৰে দাঙি লৈ যাব। তো গাইজ এয়া চাওক, সকলোতকৈ ধুনীয়া দৃশ্য। এই যিটো 9 মাহৰ পিছত সুনিতা উইলিয়ামছ দেখা গৈছে আমাৰ পৃথিৱীত, কিন্তু তাই খোজকাঢ়িব নোৱাৰে, একো কৰিব নোৱাৰে। তো গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।